আপোনালোকে গ্ৰহণ কৰিছে মানুহে ভাল পাইছে কাৰণে ভাল লাগিছে গানটো বাৰু ভাল পাইছে হেলমেটটো ধৰ না আজুরিয়ানি বলিসার তোমার মরণ তোমার বড় সুমি বৰা আৰু জীবিতেশক মাতিছোঁ সুমি আহিলে নানাছিলে হয়তো চবে বেয়া পাব হয়নে সুমি বৰা আৰু জীবিতেশৰ কাৰণে এটা হাত বজাব আমাৰ কিছুমান ট্ৰুথ সত্যতা কিছুমান আছে এতিয়া আমি একদম হাত আউলি বাউলি এনেকৈ নাচিছোঁ এই লাডাখতো দেখিছে একদম শাৰী উৰাই উৰাই নাচিছোঁ মিল টোপনিতে তাৰ মাজত কিন্তু আচলতে অৰিজিনেল যিটো বস্তু এনেকুৱা ধৰণৰ হয় সেইটো মই এক্টিং কৰি দেখুৱাইছোঁ লাডাখত যেতিয়া গোটেই বৰফ চৰফ পৰি আছে তাত শাৰীখন পিন্ধাই দিছে একশ্যন কৈছে ৰোল কেমেৰা চাউণ্ড একশ্যন কৈছে একদম ভাৱ দি দি শাৰী উৰাই উৰাই নাচিছোঁ আৰু কাট কোৱাৰ লগে লগে এই অৱস্থা এনেকৈ ওপৰলৈ উঠি যাওঁ গাউনটো পিন্ধি পিন্ধি ওপৰলৈ উঠি যাওঁ তাৰপিছত যেতিয়া এটা সময় এনেকুৱা লাগিছে সেই ৰকেটটো ওপৰতে উঠি গৈছোঁ নেকি আৰু তলত একো নাই দেখোন তাৰমানে পৰিলোঁ আৰু মৰিলোঁ চেচ বিচাৰি নাপাব মানে ডেড বডিও বিচাৰি নাপাব এনেকুৱা এটা ওপৰত ঠাই লৈ গৈছে আৰু ৰখিছোঁ মানে হিলটো তাৰপিছত পিন্ধাই দিয়ে কোনোবাই এনেকৈ পিন্ধাই দিছে পিন্ধাই দিলে পইণ্টেড হিলছ সেইযোৰ পিন্ধি তাৰমানে আপুনি লৰিব নোৱাৰে এনেকৈ থিয় হৈ আছোঁ খালি এটা উৰা হেৰিখন উৰা লগে ওপৰৰ পৰা ড্ৰন চলিছে গতিকে শ্বটত লাগিছে আৰু একদম চাদৰৰে আচল এনেকৈ ৰৈছে কিন্তু মই মানুহজনী এনেকৈ থিয় হৈ আছোঁ লৰিব পৰা নাই কাৰণ এনেকৈ গ'লেও সিফালে যাম সিফালে গ'লে ইফালে যাম আৰু লাডাখত মৰিব মই নিবিচাৰোঁ ভাই চিধা কথা বহুতেই কষ্ট কৰিছিল সকলোৱে মানে গানটো ভাল কৰিবৰ কাৰণে আৰু সকলোকে এটা এই গানটোত জড়িত দীপক দেই হওক আমাৰ টীম যিমান গৈছিল সকলোৰ কাৰণে এটা হাত চাপৰ দি আশীৰ্বাদ দিলে ভাল লাগে নিশ্চিতাই কান্দিছিলে যেতিয়া আমাৰ আগলৈ যাব পাৰে না পিছলৈ আহিব পাৰে যেতিয়া স্ন'ফল লেণ্ডশ্লাইড হৈছে কান্দিছিলে ভয় খাইছে অভিয়াছলি এনেকুৱা পৰিৱেশ সকলোৰ কাৰণে প্ৰথম তথাপি আপোনালোকে আপোনালোকৰ আশীৰ্বাদ মৰমৰ কাৰণে গানটো কমপ্লিট কৰিলোঁ আৰু যথেষ্ট ভাল পাইছে এবাৰ কিন্তু চবেই অলপ নাচিলে ভাল লাগিব ন পূজাৰ বতৰ অলপ জোৰকে কওঁ লাগে নে নাই অ'কে লগাও চাৰি চকা विश्वविद्या विनोदिता विश्व संचार शादिश्च विश्वकर्मा नमस्तुते सारी सुखपुरिले सोने सोने घर सोने सारी सुखपुरिले जीवन आगुआई
বিচাৰি পালো আপোন ঘৰখন নিজকে মোৰ হঠাতে নতুন নতুন লাগিছে উলাহতে নাচি উঠে মন দিদি সাজি মোক ঘৰে খনি পৃথিৱীখনে খনি দিদি যে গঢ়ি সৰু ঘৰে খনি দুনিয়াখনৰে কাৰিকৰ চাৰি চকা ঘূৰিলেহে চলে চলে ঘৰ চলে চাৰি চকা ঘূৰিলেহে জীৱন আগুৱাই থেংক ইউ সকলোৱে 27 অক্টোবৰৰ ছবিখন আহিব ছবিখন চাব ৰাঘৱ ছবিখন চাই আপোনালোকে ভাল পাব এইটো মই অভিনেতা হিচাপে পৰিচালক হিচাপে প্ৰযোজক হিচাপে কৈছোঁ এটা নতুন নতুন আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সকলোকে এটা হাত চাপৰি ৰাঘৱক এটা ছাপোৰ্ট কৰক বুলি মই আশীৰ্বাদ দিওঁ ধন্যবাদ ধন্যবাদ যতীন দা এণ্ড টিম ৰাঘৱ নিশ্চিতা বা সকলোকে নমনীতা বৰা বৌ আৰু জীবিতেশ সুমি বৰা অনিন্দিতা কলিতা থেংক ইউ ছ' মাছ আৰু এইখিনিতে